হেল্ল' গাইজ, মই এঞ্জেলি গীতাঞ্জলি আজি দেখাইছোঁ এইবোৰ কি আৰু ইয়াত বনাইছোঁ কি আপোনালোকে চাব, চাই কেনেকুৱা লাগে মোক জনাব। টুডে ইজ মনডে, আজি মানে সোমবাৰ আৰু আমাৰ ভাল দিনতে ঘৰটো উঠাইছোঁ আৰু ইয়াতে চাহ তাহ খাই আড্ডা মৰা কথা আৰু ছাইডত এইবোৰ ফুল চাই আৰু মই হাতেৰে এইবোৰ কিমান কাপোৰ ধুলোঁ, আজি নাই মানুহজনী, আজি হাতেৰে ধুলোঁ বিকজ হাতেৰে ধুলে মানে আঙুলিও ফিংগাৰবোৰ অলপ ঠিক হৈ থাকে, মেচিনতো কিমান ধুম। মই চয়াবিন মাংস বনাইছোঁ। প্ৰথমতে তেলত মই এই সানি থোৱা মছলাৰ সৈতে চয়াবিনকেইটা মানে বইল কৰি লৈছিলোঁ, আলু অলপ পূৰা বইল কৰা নাই, গোটা জিৰা ভজা আৰু গুড়া কৰিলোঁ, পিঁয়াজ চাচি দিলোঁ অলপ পিহনাৰে, মিক্সিত পূৰা পিচি দিয়া নাই। তাৰপিছত আৰু অকণ নহৰু থেতালি দিলোঁ আৰু নিমখ হালধি দিলোঁ, জলকীয়া দুটামান দিলোঁ আৰু ইয়াতে সানি পুতি দিলোঁ। এইটো মানে পানী চানী দি লৰালে থপথপীয়া হ'লে খাবলৈ বহুত সোৱাদ হ'ব, মানে পহু মাংস গতে আৰু পূৰা মাংস হাৰ্ডি নোহোৱা মাংস দিলোঁ। আৰু আজি তাতে সোমবাৰ, আমি মানে নিৰামিষ খাওঁ, আজি বিশেষকৈ মই নিৰামিষ খাওঁ। তাতে চিনাকি মানুহে চালে সোমবাৰে মোক যাতে নিৰামিষ দিয়ে দেই ভাত খাবলৈ, মানে মাংস চাংস যে নিদিয়ে আৰু মাছ মাংস। মই এনেকৈ বিয়াতো নাখাওঁ, যিমান ডাঙৰ বিয়া পাৰ্টি যি হওক মই নাখাওঁ। এয়া মোৰ চয়াবিন মাংস হৈ গ'ল, ভাতৰ লগত খাম। যিহৰ লগতে খালে ৰুটিৰ লগত খালেও ভাল লাগিব। মই কিন্তু ইউটিউবৰ চেনেলত এইবোৰ ভিডিঅ' দিম বুলি নাভাবোঁ, যি টি বনাওঁ, ফটো চটো মাৰোঁ আৰু দি দিওঁ, মোৰ ভাল লাগে এইবোৰ ভিডিঅ' কৰি আৰু মোৰ মনেই তেনেকুৱা, চবৰে ভিডিঅ' কৰোঁ, ফুল গছ পাত আৰু নিজকো কৰোঁ। ভাল লগা বস্তুবোৰ দেখিলে মই কৰোঁৱেই, আৰু আপোনালোকে কেতিয়াবা সম্পূৰ্ণ হ'লে চাই মেলি যাব এইটো কেনেকুৱা হয়। আৰু মই নিৰ্দিষ্ট কিছুমান মনে ভাল লগা মানে কবিতা কিবাকিবি লিখি দিওঁ আৰু ভাল হয় কি নাজানো। তেতিয়াহ'লে আজিলৈ আহোঁ মই, অ'কে বাই বাই, টাটা বাই।